নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি জুন্তি ব্লগৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ আমাৰ ওচৰৰে বেটনিপাম গাঁৱৰ 51 বৰ্ষ বহাগী বিদায় উৎসৱ পাতিছে, তালৈ যাবলৈ ওলাইছোঁ। আজি তৃতীয়টো দিন, তাত আজি শোভাযাত্ৰা আছে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহিছে নয়নিলিম দা, পাখি ৰাজবংশী আহিছে আৰু লগতে কাকুদা আৰু পাখিৰ বা হাজবেণ্ড কাকুদা আৰু লগৰ বিপুল আহিছে। বিশেষকৈ মানে নয়নিলিম দাক লগ পাবলৈ বহুত এক্সাইটেড হৈ আছোঁ। সৰুৰ পৰা দেখি আহিছোঁ তেওঁ অভিনয়, বহুত ভাল লাগে তেওঁ অভিনয়। জোনবাই বহুত চাইছোঁ আৰু তেওঁক চাবলৈ পালে বহুত ভাল লাগিব আৰু তেওঁক ওচৰৰ পৰা দেখিব পালে মানে। আৰু পাখি বাটো ক'বই নালাগে, বাকী সকলোবোৰ ভিডিঅ' চাওঁ। এটা ফটো ল'বলৈ চেষ্টা কৰিম তাইক বহুত ফ'ল' কৰোঁ মই। আৰু সেয়াই আৰু গৈ লওঁ, তাৰপাছত দেখাই থাকিম সকলোবোৰ। মই মাইনাক লৈ যাব নোৱাৰিম শোভাযাত্ৰা কৰিবলৈ, এনেই মোবাইলটো ভণ্টিৰ হাতত দি পঠিয়াম। তাই ভিডিঅ'বোৰ যেনেকৈ উঠাই আনে মই তেনেকৈয়ে মোৰ চেনেলত আপলোড কৰি দিম। আপোনালোকে সকলোৱে চাব, ভিডিঅ'টো যাতে স্কিপ নকৰে, সকলোৱে শেষলৈকে চাব আৰু কমেণ্ট এটা কৰি যাব কেনেকুৱা লাগিল আমাৰ বিহু মেলাৰ। মানে অলপ হ'লেও বহুতখিনি দেখাবলৈ চেষ্টা কৰিম। সকলোৱে চাব, কমেণ্ট কৰিব, লাইক কৰিব, ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, চব কৰি দিব আৰু দেই। এতিয়া দেৰি কৰি নাথাকোঁ, ওলাওঁ। মুখত ক্ৰীম পাউডাৰ ঘঁহি লওঁ অলপ। মাইনাক উলিয়ালোঁ, মাইনাক আইতাকে লৈ আছে। মই অলপ ভালকৈ ওলাই লওঁ, ওলাই মেলি যাওঁ। লগৰকেইজনী ৰখি আছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু এইফালে আহি পাই দেখিলোঁহি বা পাখি বা লগত সকলোৱে ফটো উঠিবৰ কাৰণে সকলোৱে ৰৈ আছে। আৰু এইজনী ওচৰতে থকা যে মোবাইল পিটিকি আছে সেইজনী মোৰ বা, আৰু বাৰ কাষত যে আছে সেইজনী বাৰ জাইক হয়। দুইজনী মানে ফটো উঠিবলৈ ফটো উঠিবলৈ পাই এইফালে আহি গ'ল কাকুৰ লগত সকলো ছোৱালী ফটো মাৰিবলৈ পাগল হৈ আছে, ৰৈ আছে ফটো মাৰিবলৈ। ফটো মাৰিছে তেওঁ। আৰু এইফালে শোভাযাত্ৰা কৰিবলৈ ওলালে। শোভাযাত্ৰা ওলাইছে এইফালে নয়নদা যাব পৰা হ'লে ভাল আছিলে, মই যাব নাপাওঁ মোবাইলটো দি পঠাম। ইফালে জীপত উঠি গ'ল নয়নদা, পাখি আৰু লগতে আমাৰ এইজনী বাজনীৰ নাম কি আছিলে মই পাহৰি গৈছোঁ দেই, মই ক'ম বাৰু বাজনীৰ নাম। যিনি যোৱা বছৰ বিহু মেলাৰ ভিডিঅ'টোত আছিলে বাজনী ডিউটি ড্ৰেছত আহিছিলে। বা আছাম পুলিচত কৰে। ইফালে সকলোৱে নিজৰ নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ওলাই গ'ল শোভাযাত্ৰাৰ কাৰণে। ইফালে আমাৰ গাঁৱৰ বোৱাৰীসকল, গাভৰুসকল ইফালে সকলোবোৰ গৈ আছে। চাই থাকক ধুনীয়াকৈ দেই। আৰু ৰ'ব এটা কথা ক'বলৈ পাহৰিছিলোঁ, ৰাতিকৈ ফাংচন আছে নহয়। ফাংচনত আহিব আমাৰ অতিকৈ মৰমৰ টিকিলা বা আৰু পাইছোঁ। আৰু এতিয়া সকলোবোৰ গৈছে শোভাযাত্ৰাৰ কাৰণে। আমি শোভাযাত্ৰাত যোৱা নাই, আমাৰ টিকলি সৰু হৈ আছে যে ইমান দূৰ খোজকাঢ়ি যাবলৈ বেয়া, সেইকাৰণে আমি বহি আছোঁ চব এনেকৈ মঞ্চৰ কাষতে। এইফালে আমাৰ টিকলুক লৈ আছে মাহীয়েকে, দেখাই দিয়া আকৌ মুখখন, মাহীয়েকৰ মুখখন। মাহীয়েকক পাই মাকক নালাগে আৰু হয় নাই, উমলি আছে ধুনুকে। এফালে সকলোবোৰ আহি নিজৰ স্থানত বহিছেহি। আমাৰ গাঁৱৰ যিসকল কেনেকুৱা লাগিলে? ছোৱালী হওক ল'ৰাই হওক, আমাৰ গাঁৱৰ যিসকল ডেকা জীয়ৰী চকীত বহি আছে সেইখিনি খালী কৰি আমাৰ অতিথি শিল্পীসকলক বহাগ ব্যৱস্থা কৰি দিব।
কি পালোঁ, কি লৈ গ'লোঁ, বহুত কিবা কিবি শিকিলোঁ আপোনালোকৰ পৰা। ক'লে আচলতে আমাৰ এই বিলটো বুজায় ধেমাজি, লখিমপুৰ, চিলাপথাৰ, সিফালে আমাৰ ডিব্ৰুগড় বিহুবলীয়া নোহোৱা নহয়, শিৱসাগৰ। গতিকে বিহুবলীয়া ৰাইজে উদ্দেশ্যে চহৰলৈ যোৱাৰ পৰাই ধুনীয়া হৈ পৰিলি নাচনীৰ জৰি জোনবাই বেজেটি দিয়া বুলি পইতা বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত জোনবাই বেজেটি দিয়া বুলি পইতা বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত মই তোমাকে জুমি জুমি চালো জানৈ মই তোমাকে জুমি জুমি চালো জানৈলে মোৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি মোৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি। হাতেৰে মুখবিলাক লেমৰ পোহৰত নহয়, সূৰ্যৰ পোহৰত জিলিকি উঠক আৰু গোটেই আপোনালোকৰ অঞ্চলতেই বিয়পি পৰক। এয়া হৈছে জাচিংফা বোৱাৰী জেং বিহু দল, আমাৰ গাঁৱৰে হয়। ময়ো আছিলোঁ যোৱাবাৰ বিহুত, এইবাৰ নাই। আৰু এয়া সকলোৰে মৰমৰ দিকলিনা বা গান গাবলৈ আৰম্ভ কৰিছে। আৰু এয়া মঞ্চত ঢেকুদা আৰু পাখি সকলোৱে চাওক। আৰু মই এতিয়া সামৰণি মাৰিছোঁ, আৰু ভিডিঅ'টো চাই আপোনালোকে সামৰণি মাৰিব দেই। মই এতিয়া ফাংচন চাওঁ। বাই বাই।